वेलकम टू माय यूट्यूब चैनल भार्गव ब्लॉग कारण मैं সেইদিনাখন বগীবিল গৈছোঁ চাইকেল ৰাইড কৰি তাৰপৰা ঘূৰি আহিলোঁ আৰু তাত বগীবিলত কিছুমান সৌ ঘটনা হ'ল মানে তাত বগীবিলত উঠিবলৈ নিদিলে দলঙত কিয় উঠিবলৈ নিদিলে আৰু তাত আহোঁতে কি হ'ল সেইবোৰ কথা সকলো কৈ আছোঁ আৰু বতৰটো পুৰা ৰ'দ মানে তাউতকুৰাই গৰম ভাৱ আহি আছে সেইকাৰণে মই গছৰ তলত ভিডিঅ' কম কৰিব লগ তো এনেকৈ পাই গ'লোহি এখন বাৰী মানে বাঁহ চাহ পূৰা ভৰপূৰ হৈ আছে তাত পূৰা নেচাৰেল বতাহ মাৰি আছে পূৰা মজা লাগিছে আৰু আপোনালোকে যদি চাই সেইফালে এখন পথাৰ হয় তাত আৰু 7-8 দিনৰ পিছত খেতি কৰিব মানে পূৰা হাল চাল বাই ট্ৰেক্টৰত পথাৰত ট্ৰেক্টৰ দেখিব হাল চাল পাব আৰু সেইদিনাখন যিহেতু 5 তাৰিখে আমি ৰাইড গৈছিলোঁ বগীবিললৈ চাইকেল লৈ গৈছিলোঁ আৰু তাত কিয় যাব নিদিলে কৈ দিছোঁ ন তো ব্ৰহ্মপুত্ৰত পানী হৈ আছে মানে যিহেতু বাৰিষা ছিজন নাই সেইকাৰণে পানী হৈ আছে আৰু তাত যাব নিদিয়া কাৰণটো হৈছে তাত পূৰা ছুইচাইড হৈছে এইকেইদিন আজি এটা মানুহ মৰিছে আজি এটা ল'ৰা ছুইচাইড কৰিছে কালি এজনী মাইকী মানুহ ছুইচাইড কৰিছে সেইকাৰণে ছাৰহেঁতে নিজে আমাক কৈছে যে তোমালোকে যাব নালাগে আৰু ছাৰহেঁতৰ ভিডিঅ' মোৰ ওচৰত আছিলে কিন্তু ইয়াত দিয়াটো উচিত নহয় বুলি ভাবিছোঁ আৰু ইয়াত নিদিওঁ আৰু যিহেতু মই কিছুমান ভিডিঅ' কৰি আনিছিলোঁ সেইবোৰ ভিডিঅ' এতিয়া মই আপোনালোকক দিছোঁ আপোনালোকে সেইবোৰ ভিডিঅ' চাওকচোন এইখনেই হৈছে বগীবিল দলং আৰু ইয়াৰ দীঘলটো হৈছে 4.94 কিলোমিটাৰ দীঘল এখন দলং আৰু এই দলংখন হৈছে ভাৰতৰ আটাইতকৈ এনেকুৱা এখন দীঘল দলং যিখন দলঙৰ তলেদি দুটা ট্ৰেইন লাইন গৈছে আৰু এইখন দলং গুগলৰ হিচাপত ক'বলৈ গ'লে 5 নম্বৰ ভাৰতৰ আটাইতকৈ দীঘল দলং যিখন দলঙৰ ওপৰে আছে এটা 3টা লেনযুক্ত ৰোড এই ব্ৰিজখনত টোটেল বাজেট খৰচ হৈছিল 5,800 কৰোৰ টকা এই ব্ৰিজখন বনাবলৈ 2002 চনৰ পৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে ধলা শদিয়া এই ব্ৰিজখনৰ টোটেল খুঁটা হৈছে 42টা এই ব্ৰিজখন ডিচেম্বৰ 25 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিলে ইমানেই আছিলে বগীবিল দলঙৰ ভিডিঅ' তো গাইছ ইমানেই আছিলে মোৰ বগীবিল ভিডিঅ' আৰু যদি ভিডিঅ'ত ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই ইমানেই আছিলে